चिरां जिल्ला सान्थिफुराव आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा लावख्रिगुरि गामिनि दैबानाजों भुगिनांनाय गामियाव नायगिदिंफैदों आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया। भारत भुटान सिमानि दैनि जेंनाखौ सुस्रांना होनाय जासिगोन। आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया लावख्रिगुरियाव दैबानाजों भुगिनांनाय गामियाव नायगिदिंफैदों। चिरां जिल्लानि लावख्रिगुरियाव दैबानाजों भुगिनांनाय राहाबादायाव थानांनाय गामियाव नायगिदिंफैदों आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया। गिबि मन्त्रि शर्माया फोरमायनाय बायदिब्ला थांनाय सानफोराव गोबां गथ'साफोरखौ लांखारनायखौ नोजोर होनानै बे ओनसोलाव गं 11 अंगनवाड़ी मिरु गायसननायनि बिथांखि लानायजों लोगोसे अरुणोदय बिथांखिखौबो मावफुंनायनि थांखि लानाय जादों। আমাৰ চিৰাং জিলাৰ উপায়ুক্ত মহোদয় বান পৰিস্থিতি ৰিলিফ আৰু ইৰোশ্যন এই গোটেইকেইটা সমস্যাৰ ওপৰত এটা প্ৰেজেণ্টেশ্যন দিলে তেখেতে আৰু আমি এই প্ৰেজেণ্টেশ্যনটো চালোঁ, যিখিনি ব্যৱস্থা লৈছে সেইখিনিৰ বিষয়ে কথা বতৰা পাতিলোঁ আৰু অনাগত দিনত এই আই নদীৰ চাব ট্ৰিবিউটৰীকেইটাক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ কাৰণে কেইবাটাও ব্যৱস্থা আমি হাতত ল'ব লাগিব আৰু মই আশা কৰোঁ যে আমি নিশ্চয় সোনকালে এই ব্যৱস্থাবোৰ হাতত ল'ব পাৰিম। ভূটানৰ পৰা নামি অহা যিটো পানীৰ কথা কৈছে, দূষিত পানী, সেইটোৱে কোনোবা এটা ফেক্টৰীৰ পৰা দূষিত পানী নামি আহে বুলি মোক কৈছে। সেই বিষয়টো ভূটানৰ লগত আমি টেক আপ কৰি ল'ম। ফাইনেল সলিউশ্যন কিবা এটা তেওঁলোকে স্কিম বনাইছে 5 কিলোমিটাৰ বান্ধ দিয়াৰ বাবে আৰু নতুন নিয়মত বান্ধ দিব খুজিছে যাতে ইৰোশ্যন নহয়। আমি সেইটো পৰীক্ষা কৰি ল'ম, যদি সেইটো সম্ভৱ হয় তেতিয়াহ'লে সেইটো অনুমোদন কৰি দিম। ট্ৰেফিকৰ ভিক্টিম পৰিয়ালৰ কাৰণে জিলা প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা কৰে? ট্ৰেফিকৰ ভিক্টিম ফেমিলিখিনিৰ কাৰণে বাচ্চাখিনিতো বিভিন্ন স্থানত আছে আৰু তেওঁলোকৰ শিক্ষা দীক্ষা চলি আছে। ইয়াৰ উপৰিও এই অঞ্চলত আমি নতুনকৈ 11টা অংগনবাড়ী কেন্দ্ৰ দিব খুজিছোঁ। আমি ইয়াৰ যিখিনি ট্ৰেফিক ভিক্টিম আদিবাসী পৰিয়াল তেওঁলোকক আমি অৰুণোদয় আঁচনি দিব খুজিছোঁ। এগ্ৰিকালচাৰ ভেটেনাৰীৰ ওপৰত তেওঁলোকক ট্ৰেইনিং প্ৰগ্ৰেম কৰা হৈছে। এনৰেগাৰ কাম ইয়াতে বঢ়োৱা হৈছে। আৰ্থ সামাজিক বিকাশৰ বাবে কেইবাটাও কাম হাতত লোৱা হৈছে আৰু এই গোটেইখিনি কাম সৰজমিন পৰ্যবেক্ষণ কৰিবৰ কাৰণে এদিন মই নিজে আহিম। মই DC মহোদয়ক ইয়াত আজি কৈছোঁ যে 18খন ইয়াত আদিবাসী ভিলেজ আছে। 5জনকৈ ডেকা ল'ৰাক ভলেণ্টিয়াৰ হিচাপে মই আইডেণ্টিফাই কৰিব কৈছোঁ, যাতে তেওঁলোকক লগত লৈ গাঁৱৰ মানুহৰ মাজত আমি সোমাব পাৰোঁ আৰু ফৰেষ্টত সিঁচৰিত হৈ থকা মানুহখিনিক এটা অঞ্চলত আমি একেলগে লৈ অহাৰ চিন্তা কৰিছোঁ, যাতে আমি একেলগে থাকিলে আৰ্থ সামাজিক উন্নয়নৰ বাবে কাম কৰিব পাৰোঁ। ভাৰত ভূটান সীমান্ত অঞ্চলত জল জীৱনৰ যিটো প্ৰচলিত যিখিনি আঁচনি আছে এইটো ৰূপায়ণ কৰাৰ প্ৰব্লেম হৈছে, কাৰণ এই অঞ্চলত পানীৰ খুব সমস্যা হয়। DCয়ে কৈছে যে এটা মেগা স্কিম তেওঁ কৰিব খোজে 150 কোটি টকা খৰচ কৰি। মই আমাৰ PHC মিনিষ্টাৰক ক'ম, যদি এই কামটো সফল হ'ব পাৰে তেতিয়াহ'লে আমি আঁচনিখন অনুমোদন কৰি দিম। ছাৰ, উচ্চ শিক্ষাৰ কাৰণে ভাৰত ভূটান সীমান্ত অঞ্চলত কলেজ তেনেকুৱা নাই ছাৰ? সেইটো বিষয়ত মই চোৱা নাই, আলোচনাও কৰা নাই। মই MLAৰ লগত পাতি ল'ম। আপোনালোকক কৈ আছে নদীটোৰ এইফালে যাবৰ কাৰণে ঘৰ বনাই দিব বুলি কৈছে, পাৰিব যাব? নদীটোৰ এইটো চাইডত যাব কৈ আছে, তাতে ঘৰ বনাই দিম বুলি কৈছে নতুনকৈ। Biaya
আচ্ছা এই ইউজি দাই খবৰ ৰাখিব কি কৰিব লাগে ইউজি দা বুজাই দিয়ক কি কৈছে আচ্ছা গৈ ভাল নালাগিব গতিকে এটা প্ৰটেকশ্যন স্কিম কৰিব লাগিব প্ৰটেকশ্যন খেতি বাতি জয়ন্ত স্কিম এটা বনাব খুজিছে স্কিমটো বনাই পেলাই কেনেকৈ ইফালে আমি প্ৰটেকশ্যন কৰিব পাৰোঁ কি কৰিব লাগেতো কৰিব লাগিব স্কিমটো ভাঙিছে চব চাই দিব দেই আচ্ছা চবকে নমস্কাৰ কৰিলোঁ দেই